আমি এতিয়া অগ্নিনাভ মন্দিৰ যাবলৈ ওলাইছোঁ আৰু এতিয়া বাজিছে 3টা। এইফালে মানুহ ৰেডি হৈ আছে। এয়া গাড়ী আহি পাই গ'ল আৰু আমি এতিয়া গাড়ীত উঠি বহিছোঁ সকলো আৰু বাটতো আছে গাড়ীত উঠাই গৈ থাকিম। এতিয়া এয়া আহি পাইছোঁহি আমি কাজিৰঙা ওচৰৰ বুঢ়ীমাই মন্দিৰ। এয়া মন্দিৰত ৰাস্তাত সকলোৱে গাড়ী ৰখাই পেলাই সেৱা কৰি যায় আৰু আমিও এয়া সেৱা কৰি ল'লোঁ আৰু এতিয়া গৈ আমি মন্দিৰ পাই গ'লোঁগৈ। অগ্নিনাভ মন্দিৰ এয়া পাই গ'লোঁ আৰু পাই এয়া ভৰি হাত ধুই ল'লোঁ। বাহিৰতে টেপৰ ব্যৱস্থা কৰি থৈছে। ভৰি হাত ধুই আমি এয়া ভিতৰত সোমাইছোঁ। ভিতৰত সোমাই দেখিছোঁ যে আজি বহুত বেছি মানুহ নাই, মানে আমি 8:30 মানত পালোঁগৈ। পাই পেলাই বেছি মানুহৰ ভিৰ দেখা নাই বাৰু বাহিৰত, কিন্তু শেষলৈ বহুত বেছি ভিৰ হৈছিলে। সোনকালে পোৱাগৈ কাৰণে চাগে ইমান মানুহ নাছিলে, তথাপিও ভিতৰত আছিল বাৰু। ইয়াতে আমি এতিয়া লাইন পাতিব লাগিব আৰু প্ৰত্যেকৰে বাবে লাইনবোৰ বেলেগ বেলেগ থাকে। আমি এতিয়া চাকিত তেল দিবৰ বাবে লাইন ধৰোঁ। এয়া দেখিছে নহয়, সকলোৱে লাইন পাতি চাকিত তেল দি আছে। ইয়াতে ডাঙৰকৈ এগছ চাকিত থৈ দিয়া হৈছে আৰু তাতে এতিয়া তেলখিনি ঢালি দিম আৰু চাকিটোত তেলখিনি বহুত ওপৰলৈ হৈ যায়, সেইটো কাৰণে তেওঁলোকে তেলখিনি যাতে বেলেগত থ'ব পাৰে তাৰে ব্যৱস্থা কৰি থৈছে আৰু সেয়া তেল ভক্তই লৈ যাব পৰাকৈও ব্যৱস্থা কৰি দিছে আৰু সেই তেলখিনি ঘৰলৈ নি বিপদ আপদ হ'লে মানে যাতে আমি অগ্নিনাভ বাবাৰ ওচৰত সেই তেলখিনিৰে চাকি দিব পাৰোঁ আৰু বেমাৰ আজাৰ হ'লেও মূৰে গাৰে যাতে সানিব পাৰোঁ। তাৰ চাকিত তেল দিয়া হৈ গ'ল আৰু কাষতে ধূপো দি দিলোঁ আৰু এতিয়া এইফালে আমি লাইন ধৰিছোঁ শৰাই দিবৰ বাবে। শৰাই অৰিহণা ইয়াতে দি দিওঁ আৰু ইয়াতে এখন কুপন দিয়ে আৰু কুপনখন পিছত আকৌ আহি পেলাই দেখুৱালে তেতিয়া আমাক প্ৰসাদৰ টোপোলা দিব। তাৰ পৰা আহি এতিয়া আমি এয়া লাইন ধৰি আছোঁ। দেখিছেনে, পূৰা একদম মানুহৰ ভিৰ হৈ আছে। ইয়াত দীঘল লাইন, ইয়াত 5টা লাইন থাকে। এই লাইনকেইটা হৈছে বাবাক দৰ্শন দিবৰ কাৰণে। বাবাক দৰ্শন কৰিবৰ কাৰণে তেওঁলোকে 5টা লাইনৰ ব্যৱস্থা কৰি থৈছে, কাৰণ এইখিনি বহুত ভিৰ হৈছে আৰু তেনেদৰে আমি লাইন পাতি দৰ্শন কৰিবলৈ গৈছোঁ আৰু ইয়াতে CC কেমেৰা ইয়াত দেখুৱাই থকা হৈছে যে বাবাৰ ওচৰত তেওঁলোকে কেনেদৰে কি কৰি আছে গোটেইখিনি দেখি থাকি বাহিৰৰ ভক্তসকলে মানে গোটেইখিনি ধুনীয়াকৈ দেখি থাকে যে বাবাৰ ওচৰত তেওঁলোকে কেনেদৰে পূজা কৰিছে, কি কৰিছে, সকলোখিনি ধুনীয়াকৈ দেখাই থাকে। বহুত ভাল লাগিলে গৈ, কিন্তু বহুত বেছি গৰম আছিলে, কষ্টও হৈছে বাৰু, কিন্তু বাবাৰ ওচৰলৈ যাবলৈ অলপতো কষ্ট কৰিবই লাগিব। এয়া আমি লাইন পাতি ৰৈ আছোঁ বহুত সময় মূৰত বাৰু যেনে তেনে দৰ্শন কৰিলোঁ আৰু তাতে ধুনীয়াকৈ সেৱা সৎকাৰ কৰিলোঁ। বেছি সময় থাকিবও নোৱাৰোঁ, কাৰণ আকৌ পিছত ভক্ত আছেই, তেওঁলোকে আহি পেলাই আকৌ সেৱাও কৰিব লাগিব। তাৰ পৰা ওলাই আহি আকৌ আমি পানী ঢালাৰ লাইনত ৰখিব লগা হৈছে। পানী গাখীৰ এয়া ঢালিবৰ কাৰণেও এক্সট্ৰা লাইন থাকে, সেই লাইনত আকৌ ৰৈছোঁ। ৰৈ পেলাই আমি তাৰপিছত পানী ঢালিলোঁ। পানী ঢালি অহাৰ পিছত আকৌ সেয়া গাখীৰ আৰু পানী যেতিয়া শিৱলিংগত পৰিছে আৰু তাৰপিছত আকৌ আহি পেলাই সেইখিনি বাহিৰত দি দিয়েহি তেওঁলোকে। তাৰ পৰা ভক্তসকলক বটলত ভৰাই লৈ আহিবলৈ দিয়া হয়, যাতে তেওঁলোকে ঘৰলৈ লৈ আহিব পাৰে আৰু ঘৰলৈ লৈ আনি তেওঁলোকে সেয়া মূৰে গাৰে সানি দিব লাগে। বেমাৰ আজাৰ যিবোৰ আছে সকলোবোৰ যাতে নাইকিয়া হৈ যাওক, তাৰ বাবে পানীত মিলাই পেলাই, মানে গা ধোৱাৰ পানীত, কিন্তু গা ধোৱা বাল্টিঙত সেইখিনি দিব দিয়া নাই, তাতে তেওঁলোকে কৈ দিছে এক্সট্ৰাকৈ ভাল মানে বাচন এটাত গা ধোৱাৰ শেষত পানীত মিলাই পেলাই সেইখিনি দি ভগৱানৰ নামত, ভগৱানক মানে ক'ব লাগিব যে আমাৰ গাত যিবোৰ বেমাৰ আজাৰ আছে, অসুবিধা আছে, সেইবোৰ যাতে নাইকিয়া হৈ যাওক, এনেকৈ মূৰৰ পৰা ঢালি দিব কৈছে। এয়া গোটেইখিনি কাম সমাপ্ত কৰি পেলাই এতিয়া আহি পেলাই আমি ফেনৰ তলত বহিছোঁহি আৰু আহি দেখিছোঁহি যে ইয়াতে পায়স দি আছে। আকৌ আমি গৈছোঁ পায়স ল'বলৈ। পায়স লওঁতেও লাইন ধৰিব লগা হৈছে, কাৰণ বহুত ভক্ত হৈ আছে আৰু এটাই ভাল লাগিছে মানে ইমান ধুনীয়াকৈ নিয়াৰিকৈ মানে এইখিনি ছিষ্টেম কৰি দিছে যাতে কাৰো কাজিয়া চাজিয়া নালাগক, কাৰণ ইমানবোৰ মানুহ হ'লেতো হেতা ওপৰা লাগেই, কাজিয়া লাগেই, সেইটো কাৰণে লাইনকৈ দি দিছে যাতে সকলোৱে ধুনীয়াকৈ আৰামত কৰি আহিব পাৰে। এয়া পায়স খালোঁ, খাই মেলি পেলাই এতিয়া আহিলোঁ। আমাৰো ৰান্ধনি লৈ যোৱা হৈছিলে যাতে গোটেই মানুহখিনিয়ে ধুনীয়াকৈ খাই মেলি আহিব পাৰে, গতিকে আমাৰ ৰান্ধনিও ভাত বনাই আছে
আৰু আমি ইয়াৰ পৰা গৈ পেলাই ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ খাই পেলাই আমি আকৌ শিৱসাগৰ চাবৰ কাৰণে ওলালোঁ যাতে অলপ চলপ হ'লেও শিৱসাগৰখন চাই যাব পাৰে চবেই এতিয়া আহি গ'লো শিৱসাগৰত জয়সাগৰ পুখুৰী চাবলৈ জয়সাগৰ পুখুৰী আৰু এইফালে আছে বিষ্ণুদৌল আমাৰ মানুহখিনি ইয়াত নামিছে নামি পেলাই এতিয়া চাই আছোঁ আমি এতিয়া ক'ৰ পালোহি কৈ দিয়া বাইদেউ জয়সাগৰ পুখুৰী এতিয়া পাই গ'লোহি আমি তলাতল ঘৰ আৰু এয়া গাড়ীৰ পৰা নামি সকলো গৈ আছে তলাতল ঘৰ চাবৰ কাৰণে আৰু এয়া দেখিছেনে কাষত দোকান চোকান বহুত আছে কোনোবাই কিবা কিবি কিনি লৈও যাব পাৰে এয়া আমি গৈ পাই গ'লোঁগৈ তলাতল ঘৰৰ ওচৰ আৰু কিমান যে ৰ'দ দিছে নহয় সেই ৰ'দতে চাবলৈ গ'লোঁ আৰু এতিয়া আমি আহি আছোঁ তলাতল ঘৰলৈ পিছত এয়া আহি আছে সকলোখিনি একদম পূৰা ৰ'দত আহি আছোঁ আৰু এইয়া ইয়াতে পৰিৱেশটো ইমান ধুনীয়াকৈ ৰাখিছে পূৰা চাফা চিকুণ কৰি দেখিছেনে দেখিয়ে ভাল লাগিছে বহুত ধুনীয়াকৈ ৰাখিছে ইয়াতে আহি পাই গ'লোঁ আৰু এতিয়া চবেই ফটো চটো উঠি লৈছে যিহেতু আমি ফুৰিবলৈ আহিছোঁ স্মৃতি দাদাটো কিবা লাগিবই নহয় জানো আৰু এয়া গোটেইখন চোৱা নহ'ল কাৰণ গৰমো বহুত বেছি আছিলে সেইটো কাৰণে অলপ চলপ চালোঁ আৰু চাই মেলি চবেই ধুনীয়াকৈ ফটো চটো উঠি ল'লে আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতেই এই ৰাজপ্ৰসাদটো সাজি উলিয়াইছিলে আৰু এতিয়া দেখিছেনে ইমান দিনৰ পৰা আজিলৈকে ইমান ধুনীয়া হৈ আছে গতিকে তেওঁলোকে কিমান ধুনীয়াকৈ তেতিয়াই বনাইছিলে চাওকচোন এইয়া ভাগৰে জোগৰে আহি চব বহি আছেহি আৰু এইকেইটা হৈছে বৰটোপ দেখিছেনে কিমান ডাঙৰ ডাঙৰ বৰটোপকেইটা আৰু তাৰ পৰা আহি পেলাই আমি এতিয়া পাই গ'লোহি ৰংঘৰ আৰু ৰংঘৰ পাই পেলাই আমি বাহিৰে চালোঁ মানে ভিতৰলৈ নগ'লোঁ কাৰণ গোটেইখন ৰ'দ হৈ আছে অকণো ছাঁ তাহ নাই গতিকে সকলোৰে বহুত ভাগৰ লাগিছিল গতিকে বাহিৰৰ পৰা এনেকৈ চাই দিলোঁ আৰু দেৰি হৈছে তাতে আমি এতিয়া আহি পাই গ'লোহি ঢেকীয়াখোৱা নামঘৰ ইয়াতে আমি অলপ সোনকালেই পালোহি মানে পোহৰতে পালোহি আৰু সকলোৰে যিহেতু ভাগৰ লাগিছিলে সেয়েহে অলপ ইয়াতে ৰেষ্ট ল'ব সকলোৱে আৰু তাৰপিছত ৰান্ধনীয়ে ভাত বনাব আৰু আমি ৰাতিৰ বাবেও ইয়াতে খাই গুচি যাম কাৰণ ঘৰত গৈতো আৰু বনাবলৈ নোৱাৰি কাৰণ বহুত বেছি কষ্ট হৈছে ঢেকীয়াখোৱা নামঘৰ চোৱা হ'ল ভিতৰখন বহুত ধুনীয়া লাগে কাৰণ বৰ নামঘৰ যিহেতু গতিকে বহুত ডাঙৰ হয় আৰু ইয়াতে এনেকৈ অংকন কৰি থোৱা আছে চিত্ৰসমূহ আৰু তলতে তাতে লিখিও থোৱা আছে মানে কোনটো চিত্ৰ কি হয় এনেকৈ লিখি থৈছে ৱালত বৰ ধুনীয়াকৈ বনাইছে আৰু মানে নামঘৰটো বহুত ধুনীয়া চাফা কৰি ৰাখিছে বহুত ভাল লাগিল নামঘৰটো আৰু নামঘৰৰ পৰিৱেশটো বহুত ধুনীয়াকৈ শান্ত হৈ আছে আৰু আমাৰ সন্ধিয়া হোৱাৰ বাবে ইয়াত বেলেগ ভক্ত নাছিল বাৰু আৰু নামঘৰৰ দৰ্জাখন বন্ধ কৰি থোৱা আছে সেয়েহে আমি বাহিৰতে সেৱা কৰি ল'লোঁ সেৱা কৰি লোৱাৰ পিছত আমি
চাহ খাই ল'লোঁ, যিহেতু আমাৰ বহুত ভোক লাগিছিল। সেয়েহে চাহ খাই লৈ পেলাই অলপ সময় চবেই জিৰণি ল'লে। জিৰণি লোৱাৰ পিছত এতিয়া আমাৰ খানা পিনা হৈ গ'ল আৰু এতিয়া চবেই খাই আছে। ৰাতি ভাত দালি ভাজি বনালে, বনাই আমি এতিয়া চবেই খাই পেলাই আকৌ ঘূৰি কৰি থাকোঁ। আৰু আমি 9:30মান বজাত ওলালোঁ আৰু ইয়াৰ পৰা ওলাই পেলাই আমি 1:30 বজাত ঘৰ পাই গ'লোঁগৈ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন, ভাল লাগিলনে বাৰু? ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।